হাতে কথা নুশুনা হাতে বহি দিলি যে তুহুতে মই বহিব ক'লো জানো উঠ আকৌ উঠ বহ পাতি ল মই ৰৈ দিছোঁ পাতি ল তহঁতে পাতি হ'লে মোক জনাবি দেই তহঁতক আগতেও কৈছোঁ মই মোৰ ক্লাছত অকণমান সাৱধানে থাকিবি দেই ইমান কথা নহয় সিহঁতৰ আৰু তই কি কৰি আহিছ ফেশ্বন চাই আহিছ নে স্কুললৈ আহিছ বা তই চুলিৰ একদম ডিজাইন চা নেক্সট ক্লাছত চুলি একদম ইমান কৰি আহিবি নহ'লে স্কুলত আহি চুলি কাটিমহি হিৰইন তোমাক কি লগাই আহিছ চকুত ধুনীয়াকৈ যা তহঁতক সদায় ভাবোঁ গালি নাপাৰোঁ বুলি নোৱাৰি আৰু জোতা কি হ'ল তোৰ এনেকৈ হ'লে কিন্তু মই কোৰ্চ শেষ কৰিব নোৱাৰিম দেই ইমান হুলস্থুল তোমালোকে যদি নিজে পঢ়ি ল'ব পাৰা পঢ়িলে বা মই নপঢ়াওঁ পিছত কিন্তু মোক কৈ লাভ নাই তোমালোকে মোৰ লগত সহযোগ কৰিব লাগিব তেতিয়াহে মই পঢ়াব পাৰিম আৰু 3টা চেপ্টাৰ বাকী আছে কেনেকৈ শেষ কৰিম তোমালোকে যদি সহযোগ নকৰা অ'কে আজি ব্ৰেক টাইমত তোমালোক ওলাই নাযাবা ব্ৰেক টাইমত মই আহিম আকৌ মই তোমালোকক এই চেপ্টাৰটো আজি কমপ্লিট কৰিম বুজিছা আৰু কাইলৈ কেইটা ক্লাছ আছে 2টা কাইলৈ 2টা ক্লাছ আছে আজি 2টা ক্লাছ কৰাই দিম তোমালোকৰ পৰীক্ষা ডাঙৰ নে ব্ৰেক ডাঙৰ কোৱাচোন পৰীক্ষা ডাঙৰ পৰীক্ষালৈ আৰু কেইদিন আছে পৰীক্ষাৰ আগত যদি কোৰ্চ শেষ নহয় তেতিয়া কি কৰিবা মোৰতো একো নহয় তোমালোকৰে লছ গতিকে ব্ৰেকত ক্লাছটো লোৱাৰ কাৰণে বেয়া নাপাবা আৰু ইয়াৰ পিছত কি আছে ছবিটো মই ছাৰ কৈ দিম ছবি ক্লাছটো মই পাম 3টা হ'ব আজি গুড মৰ্ণিং বহ অঁ কি হ'ল বাবা তোৰ গা বেয়া নেকি ফেনখন অফ কৰি দিওঁ অ'কে তোৰ বন্ধ কেনেকুৱা গ'ল আজি বহু দিনৰ মূৰত স্কুল বহিছে ন গতিকে আজি নপঢ়াওঁতে প্ৰথম দিন গতিকে আমি এতিয়া আন্তঃৰাষ্ট্ৰী নেখেলোঁ তই গান গোৱাখিনিয়ে গান গাবি ইয়াত ন আৰু তোৰ বিহু কেনেকুৱা গ'ল তোৰ বজালিনে নাই ঠিক আছে চবেই গান চান গালি নাচিলি ফূৰ্তি কৰিলোঁ ভাল লাগিল হয় নাই আৰু তহঁতে তাৰ লগে লগে পঢ়াটো চম্ভালিবি দেই পঢ়াটো মেইনটেইন কৰিবি মই জানো তহঁত ভাল ল'ৰা ছোৱালী তহঁতে মোৰ কথা শুন তহঁতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু আমি ভাবিছোঁ কেইদিনমান পিছতে আমাৰ স্কুলতে এটা প্ৰগ্ৰেম পাতোঁ বুলি আৰু তোৰ যোনে নাচ নহয় নাচৰ মোৰ ওচৰলৈ আহিবি নাম দিবলৈ আৰু যোনে গান চান গাওঁ তাত ওচৰত যাবি হা নাম দিবলৈ ঠিক আছে নেক্সট ক্লাছৰ পৰা পঢ়াম বাৰু তে আজিলৈ আহিছোঁ আৰু দেই বাই গুড মৰ্ণিং বহা তুমি ছেকেণ্ড চেপ্টাৰৰ ফাৰ্ষ্ট পেকআপটো পঢ়া কিয় কথা পাতি আছা পঢ়ি আছা নাই মৰমে থাকা তুমি বহা তুমি পঢ়া কণ্টিনিউ কৰা যাব পাৰিছে তুমি বহা এইটো বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয় দেই তোমালোকে এইটো বুজি পাইছা চাগে এইটো পৰীক্ষাত আহিবই কিন্তু এইটো ইয়াৰ কুৱেশ্যন তোমালোকে পাৰিবাই একে ইজি চেপ্টাৰ এইটো নিজেই প্ৰশ্নখিনি উলিয়াই ধুনীয়াকৈ পাৰিবা ইমানো ইজি নহয় তেওঁ পাৰিবা তোমালোকে ঠিক আছে আৰু 20 মিনিট আছে তোমালোকে এটা কামত হৈ যাওঁ চিঞৰি পঢ়িবা চবেই এটাৰ পিছত এটাকৈ পঢ়িবা আৰু দুজনী আছোন ইহঁতক চাই থাকিবি আৰু কোনোজনী হুলস্থুল কৰে সিহঁতক অলপ চম্ভালিবি আৰু মইতো ইয়াতে আছোঁ চাবি যাতে কোনো কমপ্লেইন তালৈ নাযায় তোৰ যদি কাৰোবাৰ যদি ডাউট কিবা আছে দেন তাইক সুধি ল'বি অকণমান মমে থাকাচোন নাই কি হৈছে ৰাস্তাৰ ফালে অকণমান শুনাচোন মই কি পঢ়াই আছোঁ অকণমান শুনাচোন অকণমান চুপ থাকাচোন পূজা অকণমান ৰ'বাচোন চুপ থাকাচোন মই তোমালোকে পঢ়াবলৈ আহিছোঁ তোমালোকে যদি মোৰ কথা নুশুনা মই কাক পঢ়াম কোৱাচোন অকণমান ৰ'বা মোৰ কথাটো শুনি লোৱা আৰু 15 মিনিট আছে অকণ মন দিয়া ক্লাছটো তোমালোকে নোটছ লৈ আহিবা নাই কোৱাচোন নোটছ দিব আহিছোঁ মই
ছাৰ আহিব এতিয়া দেই, ছাৰ আহিলে কিন্তু কথা বেয়া হৈ যাব, তোমালোকৰ ওপৰত মোৰো বিপদ। অকণমান মনে থাকাচোন। তোমাৰ কি হৈছে বাৰু? বহা। অঁ অকণমান ইফালে ইফালে বহাচোন, ইফালে ইফালে বহা। এইটোৱে আছিল ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু এইটো ভিডিঅ' সম্পূৰ্ণ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কোনো শিক্ষকক মই ইনচাল্ট দিয়া নাই, সকলো শিক্ষককে মই সন্মান কৰোঁ। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে লগত কমেণ্ট কৰি জনাব। শিক্ষকবিলাকৰ লগত মিলিজুলি নাই জনাব। আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব। প্ৰথমবাৰ মই এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আৰু যদি এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে কমেণ্ট কৰি জনাব। গতিকে আজিলৈ ইমানেই আহিছোঁ।